নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে ষ্টাডি উইথ দীপক চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত এডিআৰ গ্ৰেড 4 কাৰণে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকৰ আগন্তুক এডিআৰ গ্ৰেড 4 পৰীক্ষাৰ বাবে অতিকৈ সহায়ক হ'ব। পলম নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিম। কুৱেশ্যন নম্বৰ 1, অসমত ৰাজ্যসভাৰ আসনৰ সংখ্যা কেইখন? উত্তৰ 7খন। অসমৰ ৰাজ্যসভাৰ আসনৰ সংখ্যা হৈছে 7খন। কুৱেশ্যন নম্বৰ 2, অসমত লোকসভাৰ আসনৰ সংখ্যা কেইখন? উত্তৰ 14খন। কুৱেশ্যন নম্বৰ 3, অসমে কোন দুখন দেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ কৰি আছে? উত্তৰ ভূটান আৰু বাংলাদেশ। অসমে ভূটান আৰু বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ কৰি আছে। কুৱেশ্যন নম্বৰ 4, বৰ্তমান অসমৰ ৰাজ্যপাল কোন? উত্তৰ লক্ষ্মণ আচাৰ্য। বৰ্তমান অসমৰ ৰাজ্যপাল লক্ষ্মণ আচাৰ্য। কুৱেশ্যন নম্বৰ 5, অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ ৭৮,৫৫০ বৰ্গ কিলোমিটাৰ। আৰু মাটিকালিৰ ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে অসমৰ স্থান ভাৰতত ৭তম। কুৱেশ্যন নম্বৰ 6, 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান? উত্তৰ 3,69,272। আৰু জনসংখ্যা অনুসৰি চাবলৈ গ'লে অসমৰ স্থান 15তম। অসমৰ চাৰিসীমা যদি চাবলৈ যোৱা যায়, উত্তৰে আছে অৰুণাচল প্ৰদেশ আৰু ভূটান, পূবে আছে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে আছে মিজোৰাম আৰু ত্ৰিপুৰা, পশ্চিমে আছে মেঘালয়, বাংলাদেশ আৰু পশ্চিমবংগ। অসমৰ কাক কি বুলি জনা যায়? ছদ্মনামসমূহ আমি চাই যাম কিছু, আৰু এইটো অতি গুৰুত্বপূৰ্ণ। জগত গুৰু বুলি জনা যায় শ্ৰীমন্ত শংকৰদেৱক। কলাগুৰু বুলি জনা যায় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ৰূপকোঁৱৰ বুলি জনা যায় ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। কীৰ্তি কবি বুলি জনা যায় পাৰ্বতী প্ৰসাদ বৰুৱা। নটসূৰ্য বুলি জনা যায় ফণী শৰ্মা। কৰ্মবীৰ বুলি জনা যায় নবীন চন্দ্ৰ বৰদলৈ। দেশভক্ত বুলি জনা যায় তৰুণৰাম ফুকনক। দেশপ্ৰাণ বুলি জনা যায় লক্ষ্মীধৰ শৰ্মা। লোকপ্ৰিয় বুলি জনা যায় লোকপ্ৰিয় গোপীনাথ বৰদলৈ। দেশ হিতৈষী বুলি জনা যায় বিমলা প্ৰসাদ চলিহা। পণ্ডিত প্ৰবৰ বুলি জনা যায় কৃষ্ণকান্ত সন্দিকৈ। অগ্নিকবি বুলি জনা যায় কমলাকান্ত ভট্টাচাৰ্য। অতীন্দ্ৰিয়বাদী কবি বুলি জনা যায় নলিনীবালা দেৱী। উপন্যাস সম্ৰাট বুলি জনা যায় ৰজনীকান্ত বৰদলৈ। সাহিত্যৰথী বুলি জনা যায় লক্ষ্মীনাথ বেজবৰুৱাক। ৰসৰাজ বুলি জনা যায় লক্ষ্মীনাথ বেজবৰুৱাক। বকুল বনৰ কবি বুলি জনা যায় আনন্দ চন্দ্ৰ বৰুৱাক। জ্ঞান মাজনীৰ কবি বুলি জনা যায় মফিজুদ্দিন আহমদ হাজৰিকা। ধনী কবি বুলি জনা যায় বিনন্দ চন্দ্ৰ বৰুৱাক। পাপৰিৰ কবি বুলি জনা যায় গণেশ চন্দ্ৰ গগৈ। বিদ্ৰোহী কবি বুলি জনা যায় প্ৰসন্নলাল চৌধুৰী। বিহগী কবি বুলি জনা যায় ৰঘুনাথ চৌধুৰী। পথাৰৰ কবি বুলি জনা যায় ৰাম গগৈ। বনফুলৰ কবি বুলি জনা যায় যতীন্দ্ৰনাথ দুৱৰা। শেৱালি কবি বুলি জনা যায় ৰত্নকান্ত বৰকাকতি। কলিকাজাৰ কবি বুলি জনা যায় ভৱানন্দ ৰাজখোৱা। সুগন্ধি প্ৰকৃতাৰ কবি বুলি জনা যায়
হীৰেন ভট্টাচাৰ্য। ফুলনিৰ কবি বুলি জনা যায় পদ্মধৰ চলিহাক। নিজৰাৰ কবি বুলি জনা যায় শৈলধৰ ৰাজখোৱা। বাগ্মীবৰ বুলি জনা যায় নীলমণি ফুকনক। প্ৰতিমাৰ খনিকৰ বুলি জনা যায় চন্দ্ৰকুমাৰ আগৰৱালা। বনকোঁৱৰ বুলি জনা যায় আনন্দীৰাম দাসক। ভাঙনি কোঁৱৰ বুলি জনা যায় আনন্দ চন্দ্ৰ আগৰৱালা। লোকনায়ক বুলি জনা যায় অমীয় কুমাৰ দাসক। সুধাকণ্ঠ বুলি জনা যায় ডক্টৰ ভূপেন হাজৰিকা। ত্যাগবীৰ বুলি জনা যায় হেমচন্দ্ৰ বৰুৱা। অসম কেশৰী বুলি জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰী। কবিতা কোঁৱৰ বুলি জনা যায় অম্বেশ্বৰ চেতিয়া ফুকনক। জননায়ক বুলি জনা যায় দেৱেশ্বৰ শৰ্মা। ভাষাতত্ত্ববিদ বুলি জনা যায় বাণীকান্ত কাকতি। লুইত কোঁৱৰ বুলি জনা যায় ৰুদ্ৰ বৰুৱা। এণ্ডি খুৰা বুলি জনা যায় ডক্টৰ নগেন দত্ত। মৌচাক মামা বুলি জনা যায় শান্তনু গোটামুলী। সিংহ পুৰুষ বুলি জনা যায় ৰাধা গোবিন্দ বৰুৱা। আৰু সেউজ কোঁৱৰ বুলি জনা যায় পৰাগধৰ চলিহা। দানবীৰ বুলি জনা যায় ৰাধানাথ সন্দিকৈ। বীৰবালা বুলি জনা যায় কনকলতা। অভিনয়াচাৰ্য বুলি জনা যায় বৈদ্যনাথ শৰ্মা। অসম গৌৰৱ বুলি জনা যায় হেম বৰুৱা। সুনীত কোঁৱৰ বুলি জনা যায় গজেন বৰুৱা। সৰস্বতী বুলি জনা যায় নিৰ্মল বৰুৱা বৰদলৈ। ৰংমন বুলি জনা যায় ৰবীন দে। হস্তিকন্যা বুলি জনা যায় প্ৰতিমা পাণ্ডে বৰুৱা। নৃত্যাচাৰ্য বুলি জনা যায় যতীন গোস্বামী। কথাশিল্পী বুলি জনা যায় সৈয়দ আব্দুল মালিক। কলমপৰীয়া কবি বুলি জনা যায় দেৱকান্ত বৰুৱা। নাট্য প্ৰভাকৰ বুলি জনা যায় সত্যপ্ৰসাদ বৰুৱা। আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।